হাই হেল্ল' ৰাইজ, মই পাৰ্থ আৰু আজি বহুত দিনৰ মূৰত মই মোৰ কাজিনছ কেইটাৰ লগত ট্ৰেইন জাৰ্ণি কৰিব ওলাইছোঁ। ট্ৰেইনত জাৰ্ণি কৰিলে এটাই ভাল লাগে যে বহুত নতুন নতুন ফ্ৰেণ্ডছ বনাব পাৰে। আৰু মোৰ অসমৰ পৰা দিল্লী পাওঁতে পাওঁতে বহুতেই নতুন ফ্ৰেণ্ডছ বনালোঁ। পিছে আমাৰ এই গোটেই ট্ৰিপটো তীৰ্থ নামৰ এটা ট্ৰেভেল এজেঞ্চিয়ে গাইড কৰিব। তেওঁলোকে আমাক গোটেই ট্ৰিপটোত লাগতিয়াল বস্তু যেনে কলগেট, চাবোন, ইভেন বিস্কিট আৰু পাউডাৰ আৰু বহুতো খোৱা বস্তুৰে আমাক ৱেলকাম জনালে। দিল্লীৰ পৰা 4 ঘণ্টা আকৌ গাড়ীত উঠি আমি প্ৰথমে হৰিদ্বাৰ আহি পালোঁ। আজি ৰাতি আমি ইয়াতেই থাকিম আৰু অহাকালি আমি ইয়াৰ পৰা কেদাৰনাথলৈ বুলি ওলাম। আৰু মোৰ গোটেই ট্ৰিপটোৰ পাৰ্ট হ'বলৈ আপোনালোকে সকলোৱে মোক ফ'ল', কমেণ্ট আৰু লাইক কৰিব। আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। বাই।